খবৰ আপোনালোকৰ? অহাকালি মোৰ ভাগিনজনী বিয়া, তো সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ আৰু। কি বনাইছে খুৰী? হলিহে বনাইছো। হলি হয় তো এইফালে আইতাহঁতে নহৰু আদা গুচাই আছে। আইতা লাগি আছে, মামী লাগি আছে। আমাৰ কি ক'ম আৰু আলহী মেহেন্দি অঁকা হৈ গ'ল। কইনাজনীৰ মুখখন চাই লওক এইজনী। মোক দেখুৱাই দিয়া দিয়া, হাতখন ঘূৰাই দিয়া। এজনী এজনী আঁকি আঁকি শেষ। ঘামিজামি আহিলোঁ তো এতিয়া পাৰ্লাৰ মাহী আহি আছে, তাই সজাই আছে। এইফালে দেখালোঁ এতিয়া পাৰ্লাৰ সজাই আছে। এতিয়া হ'ব আপোনাক দেখাই আছোঁ পুৰা ফাইনেল লুকটো। তাৰপিছত এইফালে ই ক'ৰ হয়? কলাবাৰী। এই কেমেৰাৰ কাৰণে আহিছে, পুৰা আজি ভাল ফটো উঠাব লাগিব। এইফালে কোন কোনে আছে আৰু কোনোবা দেখি আছে, অলপ দেখাই ফুৰিছোঁ। হ'ব, যদি ফটো ভাল হয় তো আপোনালোকেও ইয়াক কণ্টেক্ট কৰিব পাৰিব। পাছত নাম্বাৰ চাম্বাৰ দিয়া হ'ব। যদি দেখাম হয় পিছৰ ফটোখিনি আপোনালোকক দেখাই আছোঁ। এইফালে আৰু মা নাচিবলৈ আৰম্ভ কৰিছে, পুৰা নাচি আছে। এইখিনি আমাৰ চব গাঁৱৰ মানুহ চব আহিলে এতিয়া মেকআপ কৰি দিলে, কিন্তু এনেকুৱা দেখিবলৈ মোক বেয়া লাগিলে। চব মেকআপ উৰাই দিলোঁ। অকণমানহে কৰিছোঁ আৰু এইফালে চব খোৱা বোৱা চলি আছে দেই। নতুন কেটাৰিং পাৰ্টি দেই, আমাৰ গাঁৱৰ নতুনকৈ ওলাইছে। এইফালে কি ক'বলৈ আছে কওক? আমি যাম, আহিব এইফালে। আইতা কিবা এটা কওক। ভাত খাল আপুনি কিবা এটা কওক। নতুনকে খুলিছে, কেনেকুৱা লাগিছে কৰি? ভালে লাগিছে, ভাল লাগিছে। আজি পুৰা দিনটো ব্যস্ত ন? আজি প্ৰথম কেনেকুৱা এক্সপিৰিয়েঞ্চ? ভাল লাগিছে। এফালে কৈ দিওঁ প্ৰথম কৈ দিওঁ আৰু ফটো দেখুৱাই দিওঁ। এয়া ধুন্দি সহকে কোৱা ধুন্দি বোলে। ইউটিউব চাবা দে চবেই, নিজকে চাবলৈ মন আছে। আইতা খালে দে। এয়া চলি আছে দে, ইয়াত পৰ্ব। এয়া ইফালে ইয়াত ৰান্ধনি শাল বনাই আছে।